নমস্কাৰ। আজিও সেই ৰাতিপুৱাৰ পৰা ৰখি ৰখি কিবাকে এতিয়াহে ওলব পাৰিলোঁ। আঢ়ৈটামানে বাজিলা। এইয়া অপু আহিল। অপুৰ বাইকৰ পিছত উঠি লৈ আমি যাত্ৰা আৰম্ভ কৰিলোঁ বৰহমপুৰলৈকে। দিনটো বহুতে কাৰ্যসূচী আছিল, পিছে যোৱাৰ অসুবিধাৰ কাৰণে এটাও কৰিব নোৱাৰিলোঁ। এতিয়া আমি যাই আছোঁ এইবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত প্ৰথম স্থান লাভ কৰা ধৃতিৰাজ বাস্তৱ কলিতাৰ ঘৰলৈকে। আহি এয়া ধৃতিৰাজৰ পদূলি পালোহি। ভিতৰতে আকৌ আঙুৰলেটা ডেকা বাইদেউ আৰু গুৰুজ্যোতি দাস মহোদয় পঢ়ি আছে। এইটো মাজতো ধৃতিৰাজ বাস্তৱ কলিতা। এতিয়া আমি যুৱ মৰ্চাৰ ফালৰ পৰাই ধৃতিৰাজক সম্বৰ্ধনা জ্ঞাপন কৰিম। আমাৰ সভাপতি মহোদয়ে এইয়া ভাষণ প্ৰদান কৰি আছে। ধৃতিৰাজক আমাৰ ফালৰ পৰা গামোচা, মানপত্ৰ আৰু কাঁহী বাতি প্ৰদান কৰি আকৌ অষ্টম স্থান লাভ কৰা দীক্ষিতা চৌৰীয়া ঘৰলৈকে আহিছিলোঁ। পিছে গোটেই ৰাস্তা বানপানীয়ে খহি নিছি, যাব নোৱাৰা কৰিলা। তাকে ইফালে সিফালকৈ চালোঁ, ক'ৰবাত গাড়ীখন নিব পাৰিয়ে নেকি, নৰি পেলাই ঘূৰি আহিলোঁ। আৰু সি আকৌ বেলেগ এটা ৰাস্তা দি যাব পাৰে নেকি চালোঁ যায়। পিছে চাওঁ ৰচোন কি হয়। এইয়া যাই আছোঁ আৰু নাই, যাই তাতেও সেই একে গতি, ৰাস্তাৰ অৱস্থা গোটেই বেয়া। তাতো আলোচনা কৰি আকৌ বেলেগ ৰাস্তা পায় নেকি সুধি পেলাই আকৌ বেলেগ এক ঠাইদি যাই পেলাই এইয়া দীক্ষিতাৰ ঘৰ পালোঁ। দীক্ষিতাই ঘৰৰ ভিতৰলৈকে সোমাই গ'লোঁ। বৰ ধুনীয়াকৈ বহি ভাদিলা। বহি আমি সকলোৱে চাহ চিনাকি হ'লোঁ। প্ৰথমতে হয় দীক্ষিতাক আমাৰ ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। কৰি উঠি আমাৰ সভাপতি মহোদয়ে বৰ ধুনীয়াকৈ আগন্তুক দিনত কি ধৰণে তাই আগবাঢ়ি যাব পাৰে এই ধৰণে বুজাই দিলে। পৰিয়ালটোৰ লগত চাহ চিনাকি হৈও ভাল লাগিল। লাহে লাহে তাৰ পৰা আমি বিদায় মাগিলোঁ। আজি ভিডিঅ' ইমানেই, বৰ বেছি একো কৰিব নোৱাৰিলোঁ। তাৰ কাৰণে কোনেও যাতে বেয়া নাপায়, আগৰ নিচিনাকৈ যাতে সঁহাৰি দি যায়। আহোঁতে আমাৰ ৰাতিয়ে হ'ল। গতিকে আমাৰ ভিডিঅ' ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ।